হেল্ল' গাইজ, মই আফতাৰ হুছেইন আপোনালোকৰ মাজলৈ মই আজি এটি অতি গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছোঁ। বন্ধুসকল, আপোনালোকে যদি এইবাৰ আপোনালোকৰ নতুনকৈ ভোটাৰ কাৰ্ডত এপ্লাই কৰিছিলে বা কোনো ভোটাৰ কাৰ্ডৰ কাৰেকশ্যন কৰিছিলে আৰু এতিয়া আপোনালোকে জানিব বিচাৰিছে যে সেইটো কাৰেকশ্যন হৈছে নে নাই বা একচেপ্ট হৈছে নে ৰিজেক্ট হৈছে, আপোনালোকে ষ্টেটাছ জানিব বিচাৰিছে। বন্ধুসকল, আপোনালোকে আপোনালোকৰ ভোটাৰ কাৰ্ডৰ ষ্টেটাছ জানিবলৈ আপোনালোকে যিকোনো এটি ব্ৰাউজাৰ অ'পেন কৰিব লাগিব। বন্ধুসকল, মই মোৰ ক্ৰম ব্ৰাউজাৰটো অ'পেন কৰি লৈছোঁ। আপোনালোকে যিকোনো এটি ব্ৰাউজাৰ অ'পেন কৰাৰ পিছত আপোনালোকে ইয়াতে চাৰ্চ কৰিব লাগিব। আপোনালোকে ইয়াতে চাৰ্চ কৰিব nvsp.in nvsp.in চাৰ্চ কৰাৰ পিছত আপোনালোকে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ যিটো অফিচিয়েল ৱেবছাইট আছে সেই ৱেবছাইটলৈ আহি যাব। এই ৱেবছাইটলৈ অহাৰ পিছত আপোনালোকে একেবাৰে শেষত দেখিবলৈ পাইছে বন্ধুসকল ট্ৰেক এপ্লিকেশ্যন ষ্টেটাছ। যিহেতু আপোনালোকৰ ভোটাৰ কাৰ্ডত এক ষ্টেটাছ জানিব বিচাৰিছে, সেইবাবে আপোনালোকে ট্ৰেক এপ্লিকেশ্যন ষ্টেটাছ এই পৰ্টেলটোত আপোনালোকে ক্লিক কৰিব লাগিব। ট্ৰেক এপ্লিকেশ্যন ষ্টেটাছত ক্লিক কৰাৰ পিছত আপোনালোকে দেখিবলৈ পাইছে এতিয়া নতুনকৈ এটা ৱেবছাইট খোল খাই গ'ল। এই পেজটোলৈ অহাৰ পিছত আপোনালোকে দেখিবলৈ পাইছে চাৰ্চ বাই ৰেফাৰেঞ্চ নাম্বাৰ আৰু এণ্টাৰ ৰেফাৰেঞ্চ আইডি। বন্ধুসকল, আপোনালোকে ভোটাৰ কাৰ্ডত কাৰেকশ্যন কৰাৰ পিছত বা কোনো শুধৰণি কৰাৰ পিছত আপোনালোকে এনেকুৱা এটা ৰেফাৰেঞ্চ নাম্বাৰ পাইছিলে। সেই ৰেফাৰেঞ্চ নাম্বাৰটো ইয়াতে আপোনালোকে টাইপ কৰিব লাগিব। মই মোৰ ৰেফাৰেঞ্চ নাম্বাৰটো ইয়াতে টাইপ কৰিছোঁ। আপোনালোকে ৰেফাৰেঞ্চ নাম্বাৰটো টাইপ কৰাৰ পিছত আপোনালোকে ইয়াতে দেখিবলৈ পাইছে ট্ৰেক ষ্টেটাছত ক্লিক কৰিব লাগিব। ট্ৰেক ষ্টেটাছত ক্লিক কৰাৰ পিছত বন্ধুসকল আপোনালোকে এই পেজটোলৈ আহি যাব। বন্ধুসকল, দেখিবলৈ পাইছে মোৰ সমূহ ডিটেইলছ ইয়াতে আহি গ'ল। বন্ধুসকল, আপোনালোকে দেখিবলৈ পাইছে মই ডিচেম্বৰৰ 1 তাৰিখে এইটো ভোটাৰ কাৰ্ডত ছাবমিট কৰিছিলোঁ। তাৰপিছত ছাবমিট কৰাৰ পিছত 13 তাৰিখে BLO এপইণ্টেড হৈ গ'ল। BLO এপইণ্টেড হোৱাৰ পিছত ফিল্ড ভেৰিফাই হৈ গ'ল। তাৰপিছত বন্ধুসকল দেখিবলৈ পাইছে ডিচেম্বৰৰ 12 তাৰিখে মোৰ ভোটাৰ কাৰ্ডটো একচেপ্ট হৈছে। বন্ধুসকল, মই যিহেতু এইবাৰ নতুনকৈ এপ্লাই কৰিছিলোঁ, সেইবাবে একচেপ্ট হোৱাৰ পিছত মোৰ ভোটাৰ ID নাম্বাৰটো বা এপিক নাম্বাৰটো জেনেৰেট হৈ গৈছে। বন্ধুসকল, আপোনালোকে এনেকৈ এই পদ্ধতিৰ জৰিয়তে আপোনালোকে আপোনালোকৰ ভোটাৰ ID বা কাৰেকশ্যন কৰাৰ পিছত আপোনালোকে নিজৰ ষ্টেটাছটো জানিব পাৰিব। বন্ধুসকল, গতিকে আজিৰ এই ভিডিঅ'টো ইমানতে সামৰিছোঁ। ধন্যবাদ।